ফাইনেলি গাইজ বহুত দিন চেষ্টা কৰাৰ পিছত এতিয়া কোৱিন মানে ক'ভিড-19 যিটো ভেকচিন গভৰ্ণমেণ্টৰ ফালৰ পৰা ফ্ৰীত দি আছিলে সেইটো ফাইনেলি বুক কৰিলোঁ যোৱাকালি আৰু এতিয়া ভেকচিন ল'বলৈ গৈ আছোঁ চাবুক ধৰা মেকিভেটাৰ ওচৰতে মানে আমাৰ ঘৰৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ হয় কিন্তু ভালকৈ চিনিও নাপাওঁ তো বলক আজি ভেকচিন ল'বলৈ যাওঁ তো কেনেকৈ ভেকচিন দিয়ে আৰু কেনেকুৱা ৰিয়েকশ্যন কি হয় আজি অলপ মোবাইল দি মটৰ ভ্লগ কৰিব ট্ৰাই কৰোঁ তো বলক ভিডিঅ'টো দেখি দিব আৰম্ভ কৰোঁ ৱেলকাম বেক দ্য চেনেল এয়া এইমাত্ৰ ঘৰৰ পৰা ওলালোঁ আৰু দেখা পাইছে পূৰা বৰষুণ ন তো বৰষুণৰ কাৰণে ৰাস্তাটো ইমান এটা ভাল নহয় তাতে আৰু মানে এই চাই থাকক আৰু ভিডিঅ'টো বাকী একদম পূৰা বোকা পানী মানে 2-এটা মানুহ ৰাস্তাত আছে বাৰু ক'ভিড যদিও আৰু এয়া আমি পালোঁহি আমাৰ ঘৰৰ ওচৰত থকা চন্দ্ৰপুৰ চাৰিআলি আৰু চন্দ্ৰপুৰ চাৰিআলি দেখিছেই ক'ভিডৰ সময়তো কিমান মানুহ কিন্তু এটা ভাল লাগিছে যে সকলোৱে মাস্ক পিন্ধি আহিছে বজাৰে বহিছে ন আজি কিন্তু ভেকচিন ল'বৰ কাৰণে আধাৰ কাৰ্ড নাম্বাৰ দিয়া আছিল আধাৰ কাৰ্ডখন লাগে কিন্তু এতিয়া প্ৰায় মই এপ্লাই কৰা মাৰ্চতে এপ্লাই কৰিছিলোঁ 3 মাহ হৈ গ'ল কিন্তু এতিয়ালৈকে মোৰ আধাৰ কাৰ্ড আহাই নাই বুলি কৈছে তো পিয়নজন বৰ্তমান নাই আৰু ফাৰ্ষ্টে এতিয়া মই বৰ্তমান প্ৰিণ্ট আউটে কৰি লওঁ তো ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া আমাৰ কমলদাৰ দোকান আৰু কমলদাৰ দোকানতেই মই কৰিলোঁ প্ৰিণ্ট আউট মোৰ আধাৰ কাৰ্ডখনৰ অনলাইন কৰিলোঁ আৰু থেংক ইউ কমলদা আৰু এইটো মেকিভেটাৰ যোৱাৰ পথত তামাম টাৰ্ণিং আছে 3টা এটা এইটো দেখা পালে আৰু আছে আগত 2টা টাৰ্ণিং তো বম ডেঞ্জাৰ প্লেচ মানে একদম পূৰা এক্সিডেণ্ট হৈ থাকে আৰু দেখা পাইছে গাড়ীবিলাক কেনেকৈ টাৰ্ণিং কাটি আহে তো লাহে লাহে যাব লাগিব আৰু প্ৰত্যেক বছৰে বৰষুণ সোনকালে পৰে আমাৰ ইয়াত কিন্তু এই বছৰ অকণমান গৰমৰ পিছতো বৰষুণটো পৰা দেৰি হৈছে আৰু গৰমটো হয় দেৰি হৈছিল বাৰু বাকী এইফালে কৰিছে আমাৰ এয়া মানে মৰাপাটৰ খেতি চাই লওক সেউজীয়া হৈ আছে পূৰা আৰু বৰষুণ দিয়াৰ কাৰণে পূৰা পৰিৱেশটো সেউজীয়া হৈ আছে বাকী ক'ভিড যদিও আৰু ইয়াততো পানী অকণমানে হৈছে কিন্তু মানুহে মাছ মৰা দেখা পাইছোঁ মানে মাছ ওলাইছে ইয়াতো আৰু এই দলংখন আমি সৰু থাকোঁতে আছিল কাঠৰ মানে কাঠৰ দলং দেখা পাইছে নিশ্চয় আপোনালোকে বম ডেঞ্জাৰ ডাঙৰ ফুটা আছিলে কাঠত কিন্তু এতিয়া বঢ়িয়া হৈ গ'ল কাৰণ ৰাস্তাটো ভাল কৰিলে তাৰ আগতে মানে ভালকৈ দলংখন আৰু ইমান ওখকৈ বনালে যে প্ৰত্যেক বছৰে বানপানী হ'লেও ইয়াত পানী একেবাৰে নোসোমায় আৰু দলংখন চবচে ওপৰত থাকিব কিন্তু তো ভাল লাগিছে এইটো কথা বাকী এতিয়া আমি গৈ আছোঁ দেৰি হ'ব এতিয়া গতিকে বাইকখন অলপ পিক আপত চলাওঁ ব'লক সেইবুলি আকৌ বেছি পিকআপত চলাব নোৱাৰোঁ কাৰণ গাঁৱলীয়া ৰাস্তা ওচৰত বহুত মানুহ আহি থাকে ন গতিকে গছটো যদি আগত পৰি যায় দেন মোৰে ভুল হৈ যাব ত' বেছি পিকআপত নহয় আৰু ইয়াত আমি পালোঁহি আমাৰ মেকিভেটা চাৰিআলি মানে মেকিভেটা চাৰিআলি আৰু ইয়াৰ আমাৰ থানা পৰে মেকিভেটা থানাখনো আছে এখন আগত আৰু লগতে এইফালে হৈছে আমাৰ মেকিভেটাৰ হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী একেলগে আৰু গাই যেতিয়া পূৰা সেনেকৈ সেউজীয়া দেখা পাওঁ ন মানে খেলপথাৰ তেনেকুৱা সেউজীয়া কিবাকিবি ন যেন মনটো ভাল লাগে মানে নিজকে কিবা আগবাঢ়িব মন যায় মানে যিকোনো কামত এইফালে দেখিছে ৰাস্তা বেয়া আৰু ৰাস্তাত এইফালে গৰু সিফালে গৰু আনকি মাজতো গৰু কোনোফালে নিব নোৱাৰি আৰু দেখিছে কিমান প্ৰকাণ্ড গাঁত গতিকে এতিয়া যে খোজকাঢ়োতে কিবা এটা এক্সিডেণ্ট হয় তাৰ কাৰণে দায়ী কোনো হ'ব বাইক লৈ আহা বা গাড়ী লৈ আহা মানুহৰ যদি গৰু বা ছাগলী দ্বাৰা যদি কোনোবা ড্ৰাইভাৰে বা কোনোবা বাইকাৰে যদি মাৰি দিয়ে দেন দায়ীটো অভিয়াছলি গাড়ীখনেই হ'ব ন ড্ৰাইভাৰজনেই হ'ব তো মানুহবোৰে যিমান পাৰে গাঁৱৰ মানুহবোৰে এনেকৈ গৰুবিলাক বা ছাগলী কুকুৰ এইবিলাক ৰাস্তাত যদি নাথাকে এইবিলাক অলপ চাব আপোনালোকে আৰু গাইজ অৱশেষত আমি পালোঁহি চাবকধৰা মাধ্যমিক বিদ্যালয় ফাইনেলি এতিয়া মই পাইছোঁ আহি আমাৰ চাবুকধৰা হাই স্কুল তো ভেকচিন ল'বলৈ গৈ আছোঁ মানে ভিৰ নাই পূৰা খালী হৈ আছে ভেকচিন ক'ত দি আছে আগুৱাই ন অঁ ভেকচিন ল'ব আছোঁ যোৱাকালি 2টা বুক কৰা আছিলে 9186 টেষ্ট কৰিব লাগিব
এয়া এইমাত্ৰ ক'ভিড টেষ্ট হৈ গ'ল আৰু আমাৰ ৰিজাল্ট আহিল নিগেটিভ। আৰু গাইজ এইটো হৈছে আমাৰ ক'ভিডচিল্ড বেজী। বেলেগ প্ৰব্লেম একো নাই, খালি মানে বেলেগ বেজীতকৈ অলপমান বেছিকৈ বিষ আৰু যিফালে ঔষধটো গৈছে গমাই গৈছে। বাকী আপোনালোকৰ নাৰ্ছ বাইদেউ থেংক ইউ। ফাইনেলি গাইজ বহুত দিনৰ পিছত ভেকচিনটো যেন তেন লোৱা হ'ল। বহুতবাৰ চাই আছিলোঁ স্লট বুক কৰিব নহয় মানে কি বুক মানে খালী নাথাকে যেন তেন। কালি এটা লগৰ এটাই ক'লে, তো থেংক ইউ তাক। আৰু বাকী এয়া স্কুলৰ পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ। তো যাব লৈছোঁ এতিয়া, বিষাইছে অলপমান। বাকী কথা পাতিম আগত। ভাবিলোঁ দুটামান ফল মূল লৈ যাওঁ ঘৰলৈ। এই কেইটামান আঙুৰ লৈছোঁ খাবৰ কাৰণে। বাকী আম বঢ়িয়া আম আছে। আম কেনেকৈ দিছে? 60। আপেল কেনেকৈ দিছে? আপেল 320, সেইটো 220। 320, 220। এইটো লওক, এইটো আমাৰ আপোনাৰ 20 টকা হ'ব। এইটো লওক। One eternity later. এতিয়া আমি পাইছোঁ আমাৰ ট্ৰেডেল তল, আৰু বহুত দিন ফাষ্টফুড খোৱা নাই, চব দোকান বন্ধ হৈ থাকে কাৰণ ইভিনিঙে ফাষ্টফুডৰ দোকান খোলা থাকে ন। তো এতিয়া আমি খাব লৈছোঁ চাও। Two hours later. বেচিকেলি ইণ্ডিয়াত বা অসমত আমাৰ ভেকচিন বৰ্তমান দুটাই আছে, এটা আছে কোভেক্সিন আৰু এটা আছে কোভিচিল্ড। তো এতিয়া ভেকচিন যিটো মই লৈ আহিলোঁ সেইটো আছিলে কোভিচিল্ড। হাতত দিলে ভেকচিনটো, অলপ বিষ হ'ল। বাকী এতিয়া একো ৰিয়েকশ্যন দেখা পোৱা নাই বিশেষ। আৰু ভেকচিনটো মানে দিয়াৰ পিছত অলপ সময়লৈ পূৰা হাতখন মানে পুৰণি ধৰে, গৰম ভাৱ নিচিনা অনুভৱ হয়। বাকী এনেকৈতো ফাৰ্ষ্ট ভেকচিনটো মোৰ কমপ্লিট হৈ গ'ল। বাকী ছেকেণ্ড ভেকচিন কেতিয়া দিয়ে গম নাপাওঁ। বাকী মোবাইলটোতো আহিবই মেছেজ, তো তেতিয়াও মই বনাম ভিডিঅ'। বহুত মানুহে কয় যে জ্বৰ উঠে বা বহুত কিবাকিবি হয় বুলি কৈ আছে, সেই বিষয়ে গম নাপাওঁ। কিন্তু ইয়াৰ কি ৰিয়েকশ্যন তো কাইলৈৰ পৰা মই কৈ যাম আপোনালোকৰ ভিডিঅ'ৰ মাজতে। যিমান পাৰোঁ এতিয়া লাহে খুলিব চেষ্টা কৰিছে, মানে বস্তু দোকান চোকানবিলাক খুলিছে বা মানুহবিলাক ইফালে সিফালে যাবলৈ পাৰিছে। চ' তাৰো মানে অলপ মানে ব্লগ ভিডিঅ' দিম, ইফালে সিফালে ওলাই যাম অলপমান বহুত দিনৰ পিছত। সকলোৱে ছেফ থাকিব, সদায় মাস্ক লগাই থাকিব, আৰু ভালকৈ খোৱা বোৱা কৰিব। প্ৰয়োজন হ'লেহে ওলাই আহক, যদি খুলি দিয়ে তথাপিও ইমান দিনৰ পাছত খুলি দিছে সেই বুলি যে আমি একেলগে বাহিৰলৈ ওলাই যাম তেনেকুৱা নহয়। আৰু লগতে যিসকলে অসমৰ পৰা হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ এক্সাম দিব, তেওঁলোকক এক্সামটো বেলেগ সকলোবিলাক ঠাইতে এক্সাম কেঞ্চেলেই কৰি দিলে। কিন্তু আমাৰ ইয়াত এক্সাম বৰ্তমানেও হ'ব বুলি কৈ আছে আমাৰ শিক্ষামন্ত্ৰীয়ে। কি কৰে ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকে ভালকৈ ঘৰত পঢ়ি থাকক, যে এক্সাম নহ'লেও ভালকৈ পঢ়ি থাকক। আৰু বাকীখিনি আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। আৰু এটা কথা, পৰহিদিনাখন এটা মই ভিডিঅ' দিছিলোঁ। ভিডিঅ'টো মানে মই আমাৰ মৰিগাঁও জিলাতে থকা এটা ভূত বাংলাৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ। তো সেই ভিডিঅ'টো যদি চোৱা নাই চাব, মই এণ্ড স্ক্ৰীণত দি দিম, ক্লিক কৰিব আৰু ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব। আৰু যদি যিকোনো কাৰণত এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভাল ভিডিঅ' আহি আছে, তো ছাবস্ক্ৰাইব কৰক। তো আজিলৈ বাই বাই।